গণতন্ত্ৰৰ মন্ত্ৰ বিনয় কৃষ্ণ তাবুলী ফুকনৰ ৰচনাৰ শ্যামল চমুৱাৰ পাঠ। বেৰত ওলমি থকা মুক্তি যুঁজাৰু ককাৰ সম্পদ এখন তাম্ৰপত্ৰ। সেন্দুৰবিহীন উকা কপালৰ কোনো সৈনিকৰ পত্নীৰ শুভ্ৰ সাজ, আলমাৰীত জাপি থোৱা সৈনিকৰ তেজ লগা পোচাক, তাৰ ফচল গণতন্ত্ৰ। প্ৰজাহিতৈষী শাসক হব শান্তি আৰু উন্নয়নৰ বাহক। নিচলা প্ৰজাৰ দুৰ্দিনবোৰ শেষ হওক, সকলোৱে আওৰাব প্ৰাপ্তিৰ মন্ত্ৰ। আহ, কি মহান উদ্দেশ্য! বিধেয়ক হব বিধি, হব আইন, অন্যায়কাৰীৰ ফাইন। ন্যায় দণ্ড হাতে ধৰি সকলোকে এক কৰি দৌৰাব দেশক। জনতাই পাতিব ৰজা, বৰ মজা, বৰ মজা। ভোটৰ শেষত হাম খুৰি খাই পৰে, নেতাই কঁকালত গোৰ মাৰে। তোলৈ মোলৈ একোকে নাথাকে, নিজলৈকে নোজোৰে। বৰ মজা, বৰ মজা। হাম হোংগে কামিয়াব, হৈ যায় কামিয়াব সিহঁত। ঐশ্বৰ্যৰ পাহাৰ গঢ়ে, জনতাহে ভোকত মৰে। আমাৰ চৌকাত নজ্বলে জুই, ৰাইজৰ ৰজাৰ গাড়ীত ৰঙা ৰঙা লাইট জ্বলে। প্ৰতিশ্ৰুতিৰ সংলাপ, ভোকাতুৰৰ প্ৰলাপ, নোপোৱাৰ বিলাপ। বৃন্দগান নেতা হৈ বাজি থাকে অহৰ্নিশ। নতুন স্বাধীনতা বিচাৰি যোৱা ল'ৰাটোলৈ বাট চাই দুখুনি মাকৰ চকুৰ বিষ। নচলে যদি দেশ, নিদিয়ে কোনেও আগুৱাই যোৱাৰ নিৰ্দেশ। দিয়ে বন্ধ, আগুৱাব খুজিলে পাবা দণ্ড। নেতাৰ পুতলা জ্বলে, একো নচলে। স্থবিৰতাই যেন উন্নতিৰ মূল মন্ত্ৰ। বিগুল আৰু বিকুলবোৰ বাজি উঠে। জনতাৰ দুখত ত্ৰিৰংগ কঁপি উঠে, তাৰ তলতেই ভাষণ চলে। কোন ৰজা হলে কিমান ঘটিব টকা, তাৰ অংক চলে। আন্ধাৰ গলিবোৰত মম জ্বলে, কোনোবা ভোকাতুৰা নাৰীৰ চকুত আশাৰ পোহৰ জ্বলে। সংস্থাপনহীন যুৱকজনৰ মগজ জ্বলে, সিও অংককে কৰে। কিমান দিলে টেবুলে টেবুলে জনতাই চাৰ চাৰ বোলা এটা চাকৰি কিনিব পাৰি অনায়াসে। কোন বিধায়ক পতাব পাৰিলে সিও গাব পাৰিব, হাম হোংগে কামিয়াব একদিন। জনতাৰ মনত নাই বিশ্বাস, 5 বছৰীয়া আশ্বাস। কোনদিনা বা হব কামিয়াব, সিহঁতেও কেতিয়াবা গাব পাৰিবনে? মন মে হে বিশ্বাস, পুৰা হে বিশ্বাস।